নমস্কাৰ গাইজ, পুৱাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটা মিনি ব্লগলৈ। ৰাতিপুৱা গাটো আহি চাকিগছ দিয়াৰ পাছতে মই এইদৰে ভাত বহাই দিলোঁ। মই কুকাৰত ভাত নবনাওঁ, যিহেতু স্বাস্থ্যৰ কাৰণে কুকাৰত ভাত খোৱাটো ভাল নহয় বুলি কোৱা শুনা পাওঁ। গতিকে মই এইদৰে চচতে ভাত বনাওঁ প্ৰতিদিনে। কেতিয়াবা মানুহ বেছি হ'লে বনাবলৈ বাধ্য হওঁ, তো যিহেতু আমি 3জন মানুহ, গতিকে এইদৰে বনাওঁ কুকাৰতে। ৰাতিপুৱা সোনকালে ভাতটো লাগে, যিহেতু হাজবেণ্ড কলেজত যায়। ল'ৰাৰ বাৰু বন্ধ আছে, 1 মাহ বন্ধ আছে। বৰ দিগদাৰ কৰি আছে 1 মাহ বন্ধত, বৰ বোৰ হৈছে সি। আৰু এই দালিখিনি মই এইদৰে ধুই ল'লোঁ। মই পানীখিনি কি কৰিম, এই দালিৰ পানীখিনি মই কেতিয়াও পেলাই নিদিওঁ, এটা বাউলত থৈ দিওঁ। দালি ধোৱা বা চাউল ধোৱা, কেতিয়াবা বেছি দৌৰা-দৌৰি হ'লে অৱশ্যে ৰাখিবলৈ নহয়গৈ। দালি পানীখিনি মই ফুলৰ গুৰিত দিওঁ। এতিয়াও মই দিম, গোলাপৰ গুৰিত বা মানি প্লাণ্ট এইবিলাকত যদি দিয়া যায়, তেনেহ'লে সিহঁতে বহুতখিনি ভিটামিন পায় তাৰ পৰা। গাখীৰ অনাৰ পাছত গাখীৰৰ বটলটো খালি মই সদায় পানীখিনি ফুলৰ গুৰিতে দি আহোঁ। আৰু এইদৰে দালিখিনি বহাই দিলোঁ, অলপমান নিমখ দিলোঁ, দি কৰি লৈ মই আৰু এইখিনি চাওঁ। আৰু পুনৰ আহিলোঁ মই স্কিমত, পানীখিনি দিলোঁ। স্কিমত আহি মই আৰু স্কিমত পানীখিনি এৰি দিলোঁ। দি আৰু দেখিছোঁ দালিখিনি এনে ধুনীয়াকৈ ফেনখিনি ওলাই গৈছে। ফেনখিনি কাটি দিলোঁ। ফেনটো আমাৰ শৰীৰৰ কাৰণে খুবেই ক্ষতিকাৰক। এই ফেনটোৱে আমাৰ দেহত টক্সিক জমা কৰাত সহায় কৰে। গতিকে দালিৰ ফেনটো এনেদৰে কাটি দিব লাগে। তাৰপাছত কেইটামান চাউল ভিজাই থৈছিলোঁ। চাউলকেইটা মই কেইখনমান পিঠা বনাব খুজিলোঁ। আজি মানে মিস্ত্ৰী আছে, ঘৰত কাম কৰা 3জন মিস্ত্ৰী আছে। ভাবিলোঁ বেলেগ দি চাহ দিয়াতকৈ এনেকৈ পিঠা এখনমান বনাই দিওঁ। সেই বুলি ভাবি পেলাই মই চাউলকেইটা এইদৰে পানীৰ সৈতে একেলগে মিলাই মিক্সিত ঘোলটো বনাই ল'লোঁ। সেয়া, যিহেতু মই পিঠাৰ গুড়ি আগতে খুন্দি শুকুৱাই নথওঁ, তেনেকৈ কৰি ভাল নাপাওঁ মই। এইটো ধুনীয়াকৈ মিহি হৈছে। আৰু এইদৰে ঘোলটো বনাই ল'লোঁ। আৰু ইফালে মই হাজবেণ্ডৰ কাৰণে ভাতো ৰেডি কৰি আছোঁ। তেওঁক এনেকৈ এটা ডিম প'ষ্ট কৰি দিলোঁ। এনেকৈ চিম্পুলকৈ কৰি খাই ভাল পায় তেওঁ। একেবাৰে সময় নোহোৱা হৈ যায় এইখিনি সময়ত। প্ৰত্যেকগৰাকী মাইকী মানুহৰে এইটো সমস্যা হয়, ৰাতিপুৱা সময়টো। মোৰো একেই, সদায় পুৱাতে ভাত লাগেই। আৰু সেই চাউলৰ যিখিনি গুড়া মই ঘোল বনাই লৈছিলোঁ, সেইদৰে পিঁয়াজ কাটি দিলোঁ। নিজে কৰা কেইজোপামান ধনিয়া পাত উঠাই আনিলোঁ, যিহেতু ডাঠ হৈছে বহুতকৈ। পাতলাকৈ চাই পেলাই এনেকৈ আনিলোঁ। মাজে মাজে বহুত ঘন হৈছে, মাজে মাজে কেইটামান পাত উঠাই আনিলোঁ। ধনিয়াখিনি ভালেই হৈছে, কিন্তু বহুত ঘন হৈছে। যিয়ে নহওক খাম, যিহেতু ঘৰতে হোৱা বস্তু। আৰু এয়া মিহিকৈ কাটি দিলোঁ। ইয়াতে অলপমান নিমখ দিলোঁ। এইদৰে কুটি মই পিঠাকেইখন ৰেডি কৰিলোঁ। আটা মাৰি থাকিলেও বহুত সময় লাগি যায়। চাহ বনালোঁ, তেওঁলোকক চাহ দিবৰ কাৰণে ৰেডি কৰিছোঁ মই। আজি 1 ইউজ কাপতে তেওঁলোকক চাহ দিম, যিহেতু বেচিঙৰ পানীটো বন্ধ কৰি দিলে। বাথৰুমত কাম কৰি আছে, তেওঁলোকে টাইলছ লগাই আছে। গতিকে 1 ইউজ কাপতে এনেদৰে চাহ দিলোঁ। বাচন বেছি হৈ গ'লে মোৰ সমস্যা হ'ব। আৰু ল'ৰাক এইফালে কৰ্ণফ্লেক্স খাব দিলোঁ। সি বোলে পিঠা নাখায়, ধনিয়া সি বেয়া পায়, ধনিয়া দিয়াৰ কাৰণে নাখায়। আৰু এইদৰে ময়ো খাবলৈ ল'লোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।